নমস্কাৰ, মই মৃণালী। মোৰ অন্য এটাৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আজি এটা খজা ৰেচিপি। দেখিছেনে, খাবলৈ বহুত সোৱাদ লগা হৈছে। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। আপুনি কেনেকৈ বনাইছে চাই লওঁ। মই বাতিটোৰে 2 বাতি ময়দা দিছোঁ। অকণমান নিমখ দি দিম। দি ভালদৰে এইখিনি মিহলাই ল'ম। ইয়াতে এতিয়া ৰিফাইন তেল দি দিম। মই যিটো বাতিৰে ময়দা দিছিলোঁ সেইটোৰে আধা বাতি ৰিফাইন তেল দিছোঁ। দি ভালদৰে এইখিনি মিক্স কৰি ল'ব লাগিব। মই দেখুওৱা ধৰণে আপোনালোকে মিক্স কৰি ল'ব ভালদৰে। দেখিবলৈ পাইছে মই কেনেকৈ আটাখিনি এনেকৈ হ'ব লাগিব। এতিয়া ইয়াতে অকণমান পানী দি ভালদৰে মই এইখিনি মাৰি ল'ম। নৰমকৈ আটাখিনি মাৰি ল'ব লাগিব। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি ভালদৰে মই মাৰি লৈছোঁ। এইখিনি 20 মিনিট সময়ৰ কাৰণে মই ভালদৰে ঢাকন দি থৈ দিম। এতিয়া মই এটা কেৰাহীত চেনি লৈ লৈছোঁ। যিমান পৰিমাণে আপুনি চেনি লয় সিমানখিনি পৰিমাণতে আপুনি পানীও ল'ব। মই বাতিটোৰে এবাতি চেনি লৈছিলোঁ আৰু এবাতি পানী লৈছোঁ। ভালদৰে এইখিনি কম জুইত অকণমান সময় লাৰি দিব লাগিব। ইয়াতে আপুনি ডালচেনি 3টা দি দিব, ইলাচি আৰু 3টা দি দিব। কম জুইত ভালদৰে এইখিনি মিক্স কৰি ল'ব। তাৰপিছত আপুনি জুইৰ ফ্লেমটো বঢ়াই দিব। অকণমান নেমু চেপি দিছোঁ, এটুকুৰা সৰু চাই। এইখিনি এতিয়া হৈ গৈছে। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। 20 মিনিট পিছত মই ডোটো ভালদৰে আৰু অকণমান মাৰি ল'ম। মাৰি ভালদৰে এনেকৈ গোল এটা ৰোলৰ নিচিনা বনাই ল'ব। বনাই ইয়াক টুকুৰাত সৰু সৰু পিচ টুকুৰা কৰি ল'ম। দেখুওৱা ধৰণে কৰি ল'ব আপোনালোকেও। ইয়াতে মই 5টা টুকুৰা ব্যৱহাৰ কৰিছোঁ। ভালদৰে এইখিনি গোল কৰি লাডু বনাই ল'ব। বনাই বেলি ল'ম। এনেকৈ 5খন মই ধুনীয়াকৈ ছাইড কৰি থৈ দিছোঁ আৰু এখন এখনকৈ এনেকৈ বেলি ল'ম। মই বেলোতে ইয়াতে কৰ্ণফ্লাৱাৰ ব্যৱহাৰ কৰিছোঁ, কাৰণ কৰ্ণফ্লাৱাৰ ব্যৱহাৰ কৰিলে বেলোতে বহুত সহজ হয়। আপোনালোকে কৰ্ণফ্লাৱাৰ নাথাকিলে ময়দাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াতে মই ডালডা ব্যৱহাৰ কৰিছোঁ। এনেকৈ এখনৰ ওপৰত ডালডা এনেকৈ দিব, তাৰপিছত ওপৰত ময়দা ছটিয়াই দিব। তাৰ ওপৰত আৰু এখন এনেকৈ দিব। ছেম প্ৰচেছ 5খন এনেকৈ মই ছেম প্ৰচেছত কৰিম। এখনৰ ওপৰত এখন ভালদৰে এনেকৈ সমানকৈ কৰি ল'ব। এইখিনি এতিয়া ভালদৰে মই এটা ধুনীয়াকৈ ৰোল বনাই লৈছোঁ। অকণমান এইখিনিত পানী দি দিব যাতে এইখিনি ভালদৰে চিল হৈ যায়। এতিয়া এইখিনি মই সৰু সৰু টুকুৰা কৰি কাটি ল'ম। দেখুওৱা ধৰণে আপোনালোকে এনেকৈ কাটি ল'ব। কাটি লাহেকৈ হেঁচি দিব। যোন পিনেৰে মই হেঁচি দিছিলোঁ সেই পিনেৰে আপোনালোকে বেলি ল'ব লাহেকৈ, যাতে বেছি প্ৰেছ নকৰে। এতিয়া এটা কেৰাহীত মই লৈছোঁ। তেলখিনি চাব যাতে বেছি গৰম নাথাকে। নৰ্মেল টেম্পাৰেচাৰত দিব লাগিব, নহ'লে এইখিনি ভাল নহ'ব, মচমচীয়া নহ'ব। দেখুওৱা ধৰণে আপোনালোকে এনেকৈ দি দিব। ভাজি লোৱা প্ৰচেছ সম্পূৰ্ণখিনি আপোনালোকে ল' ফ্লেমতে কৰিব লাগিব। লুটিয়াই এনেকৈ দুইপিনে ভালদৰে এনেকৈ ভাজি ল'ব লাগিব। দেখিবলৈ পাইছে এপিনে ধুনীয়া ব্ৰাউন কালাৰ হৈ গৈছে, আনপিনেও এনেকৈ ভাজি ল'ব লাগিব। এইখিনি এতিয়া হৈ গৈছে, এইখিনি নমাই ল'ম। এতিয়া চেনি পানীখিনি আছিলে যে তাতে মই এটা এটাকৈ এনেকৈ
5 ছেকেণ্ডমানৰ কাৰণে এনেকৈ লৰাই থ'ব, লৰাই ল'ব, লৈ কিনে নমাই দিব। দেখিবলৈ পাইছে ধুনীয়া এতিয়া মচমচীয়া হৈছে আৰু ভিতৰতো ধুনীয়া চেনি পানী সোমাই গৈছে।